এনেদৰে মাংসখিনি লৰাই থাকিব লাগিব। এটা নতুন ভিডিঅ' দিবলৈ ওলাইছোঁ, লোকেল চিকেন ৰেচিপি। এইটো এনেদৰে তেল মছলাখিনি ভাজি আছে। প্ৰথমতে ৰহুন, পিঁয়াজ, আদা আৰু শুকান জলকীয়া, বেলেগ একো নাই ইয়াত। এই আলু, পিঁয়াজ, এয়া চিকেন, লোকেল মুৰ্গী আৰু এইজনী ৰান্ধনী। চৌকাটো অলপ বেলেগ ধৰণৰ, ঘৰৰ ভিতৰতে বনাব পাৰি তেনেকৈ দাঙি মেলি নি। এনেকৈ মছলাখিনি ভাজি থাকিব লাগিব অকণমান ৰংচুৱা হোৱালৈকে। মাংসখিনি দিয়া গ'ল কেৰাহীত। এনেদৰে মাংসখিনি লৰাই থাকিব লাগিব। যিহেতু ইয়াতে ৰুমটো হৈছে পকা চৌকা বনাব নোৱাৰে, সেইটো কাৰণে এনেকুৱা চিষ্টেমত বনোৱা হৈছে। চৌকাটো জুইত বনোৱা মাংস খাই সোৱাদেই বেলেগ। কিছে লৰাই থাকিব লাগিব। বেছি ৰাখিব নোৱাৰে। উল্টা পুল্টা করে দিয়ে চালা চিকেনটো মই ভাজি লৈ অলৰেডি এনেকৈ পানী দিলোঁ। মই আপোনালোকক পানী দিয়াখিনি নেদেখালোঁ। এতিয়া পানী দি দিলোঁ। ইয়াতে জালুকৰ গুড়িও দি দিছোঁ অকণমান। জালুকৰ গুড়ি দিয়াটো দেখুওৱা নহ'লে বাৰু, মোবাইল ধৰাৰ কাৰণে অলপ অসুবিধা হৈ গ'ল, সেইটো কাৰণে। এয়া হ'বৰ টাইমত ধনিয়া দি দিম, কাটি থৈ দিছোঁ। এইটো কি গুটি চিনি পাইছে চাগে? তিত বাগৰি গুটি। আৰু এইটো কি গুটি? চালাড, নেমু, কচু মাছ, লোকেল চিকেন।